নমস্কাৰ বন্ধুসকল, বৰা পল্ট্ৰি ফাৰ্মলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আপোনালোকে চাই আছে। সেইদিনাখনো কৈছোঁ যে প্ৰত্যেক দিনাখনে মই ভিডিঅ' দি যাম। আজি মোৰ 31 দিন হৈছে। এই 31 দিনত মোৰ ব্ৰইলাৰ ৱেইট কিমান হৈছে সেই বিষয়েও ক'ম, আৰু মই ব্ৰইলাৰখিনি কেনেকৈ মেনেজমেণ্ট কৰি আছোঁ, বা গোন্ধ উঠিলে কি কৰা হয়, ফলিয়াখিনি যদি গোন্ধ উঠে বা অকণমান কোলা কোলা নিচিনা হৈ গ'লে কি কৰোঁ, সেই বিষয়ে আপোনালোকক সকলো ক'ম। আৰু ব্ৰইলাৰ পায়খানা যদি পাতলা হয় তেতিয়া কি দিয়া হয়, আৰু 29, 30, 31 এই কণ্টিনিউ এইকেইদিন কি ভিটামিন দি আছোঁ বা মিনাৰেলছ দি আছোঁ, সেই বিষয়ে এই ভিডিঅ'টোত সকলো ক'ম। গতিকে দেৰি নকৰি ব'লক চাওঁ। কৃষক বন্ধুসকল, আজি 31 দিনৰ মোৰ ব্ৰইলাৰ চাইজ কিমান আপোনালোকে নিজে প্ৰত্যক্ষ কৰক। মই নকৰোঁ। মোৰ ৱেইট চাউণ্টে 2 কেজি 300 এনেকুৱাকৈ এভাৰেজ আছিলে, কাৰণ মই ভাল ফিট খিলাইছিলোঁ। গডৰেজ ক্ৰাম ষ্টাৰ্টাৰটো মানে এইটো খুৱাই আছিলোঁ, সেইটো কাৰণে ভাল ৰিজাল্ট পাইছোঁ। আৰু মোৰ এতিয়ালৈকে মৰ্টেলিটি মাত্ৰ 3টা 100 ব্ৰইলাৰ ভিতৰত। আৰু আজি মই প্ৰথমতে কি দিলোঁ, ৰাতিপুৱাই মই ভিটামিন দিছোঁ। এইটো ভিটামিন চাওক, জিপ্ৰমিন দিছোঁ 10 ml। এইটো প্ৰায় 2-3টামান বজাত শেষ হৈ যাব, আবেলি বা 4টামান বজাৰ পিছত আকৌ মই চেঞ্জ কৰি দিম। সেই চেঞ্জ কৰোঁতে পানী মই লিভাৰ টনিক খুৱাই আছোঁ 28 দিনৰ পৰা ব্ৰুটন খুৱাই আছোঁ। সেইটো আপোনাৰ তেনেকৈয়ে খুৱাব লাগে। 10 ml দিব লাগে, 10 ml দিব লাগে, 5 পৰা 10 ml 100 বাৰ্ডছৰ কাৰণে। গতিকে আজি মই ৰেকিং কৰিলোঁ। ৰাতিপুৱা প্ৰথম ৰেকিং কৰি লওঁ। ৰেকিং কেনেকৈ কৰে আপোনালোকক দেখাই আছোঁ। ভাঙি দিব পূৰা, লাডু পাতি যায়। গুখিনি যদি এনেকৈ লাডু পাতি যায়, বা যদি অকণ গোন্ধ উঠে তেতিয়া ফলিয়াটো চেঞ্জ কৰি দিব। কাৰণ মোৰ ইয়াত ফলিয়াটো চেঞ্জ কৰি আছোঁ, যাৰ কাৰণে ভাল ৰিজাল্ট পাই আছোঁ বৰ্তমানলৈকে। ব্ৰইলাৰখিনিও চাফ চিকুণ হৈ আছে। আৰু দিনত লাইট জ্বলাই নথ'ব, হেল'জেন দিনত লাইটটো অফ কৰি দিব। আৰু আজি মই এতিয়া দেখিছে এইখিনি চাফা কৰি বস্তাবিলাকত দি দিছোঁ। গোটেই ছাইডটো চাফা কৰি গোটেই বস্তাবিলাকত দি এঠাইত পেলাই থ'ম, যাতে সাৰ হ'ব, সাৰৰ কাৰণে। আৰু এতিয়া সেইখন ঠেলা দেখিছে, ঠেলাত মই ফলি আনি থৈছোঁ। কাৰ্টৰ বস্তাটোৱে আনি থৈছোঁ। এক বস্তা ডাঙৰ বস্তাই দি দিম, পাতলাকৈ অলপ, কাৰণ আজি 31 দিন হ'লেই যেতিয়া। সেইখিনিয়ে। আৰু আজি ফিট খুৱাই আছোঁ, মই সোণা ফিটটো খুৱাই আছোঁ। আৰু তেনেকৈ আৰু যাতে বেছিও ঠাণ্ডা নাপায় আৰু অক্সিজেনটো যে সিহঁতি ভালকৈ পায়, সেইটো কাৰণে। আৰু বেছি গোন্ধ হৈ থাকিলে সিহঁতি নাখায়, ফিটটো কম খাব। আৰু ফিটটো কম খাই যোৱা মাত্ৰকৈ আৰু ৱেইটটো কমি যাব। ৱেইটটো কমি গ'লে কিটো হ'ব, 100 ব্ৰইলাৰত কিমান টকা খৰচ হয় গোটেইখিনি মই লাষ্টৰ ভিডিঅ'টোত জনাই দিম, যেতিয়াই এইটো 38 দিন বা 40 দিনত মই বিক্ৰী কৰি দিম। আৰু দানা সদায় দিওঁতে এনেকৈ ফুলকৈ দিব আপোনালোকে, তেতিয়াহে জোখটো গম পাব। তাৰপিছতে আৰু এইবিলাক যিবিলাক ধূলি যে হৈ আছে, এই ধূলিটো ছেকেণ্ডবাৰ আকৌ দানা দিওঁতে চাফা কৰি ল'ব। পানীও তেনেকৈ সম্পূৰ্ণকৈ দিব, পূৰা খাবই এনেও। আৰু পানীটো খালি ৰেগুলাৰ 3বাৰ চেঞ্জ কৰি দিয়ক। ব্ৰইলাৰ ধুনীয়া এটা ভাল পায়, আৰু সিহঁতৰ চাইজটোও ভাল হয়। তেনেকুৱা মোৰ চাইজবিলাক বাৰু ভালেই, চাইজটো ভালেই। আৰু মই ইয়াত আপোনালোকৰ যিখিনি কৰি যাম সেইখিনি একদম শুদ্ধ, একেবাৰে কেনেকৈ মই ৱেইট গেইন কৰাই আছোঁ সেইখিনি আপোনাৰ অইনবিলাক ভিডিঅ' চালেও আমুক দিনাখন আমুক খোৱালোঁ বুলি ক'ব, কিন্তু মই আপোনালোকৰ প্ৰত্যেকটো ভিডিঅ'ত দেখুৱাই যাম কিমান ml দিছোঁ, কি পানী মিলাইছোঁ। আৰু চাওক, আজিলৈকে মই পানীত কোনো ধৰণৰ ক্লিন টেপ এইবোৰ ইউজ কৰা নাই। টেপৰ পানী মানে হেৰিয়ৰ পানী আহে, ৱাটাৰ ছাপ্লাই পানী আহে। সেই ৱাটাৰ ছাপ্লাই পানীত কি কৰোঁ, ৱাটাৰ ছাপ্লাইতটো এনেও ব্লিচিং পাউডাৰ দিয়াই থাকে আৰু চাফা পানী আহে। সেইকাৰণে মই পানীখিনি কাপোৰ 5খন বা 6খনমান দি পেলাই, সেই কাপোৰবিলাকৰ তলত পানীটোৰ ওপৰত দি কাপোৰ 6খন দি পেলাই
পানীটো পৰিবলৈ দিওঁ, সেই পানীখিনি চাফা হৈ যায় আৰু সেই পানীখিনি খায় আৰু এনেকৈ ব্ৰইলাৰ মেনেজ কৰি আছোঁ আজি। তাৰপিছতে কাইলৈ 32 নম্বৰ দিন। কাইলৈ 32 নম্বৰ দিনত মই ভিটামিন নিদিওঁ, প্লেইন পানী দিম পূৰা, তেনেকৈ প্লেইন পানী দিম। আৰু এদিনত মোৰ প্ৰায় 31 নম্বৰ দিনত দানা কিমান খাই আছে বুলি যদি সোধে 100 ব্ৰইলাৰে বা 97 ব্ৰইলাৰে, তেতিয়া আপোনাৰ খাইছে 16 কেজি 25 কেজিমান খায়। মানে ৰাতিটো সিহঁতি মই 4টাতে ফুল দি দিওঁ, ৰাতিপুৱালৈ খালী হৈ যায়। 4 কেজিকৈ দিলোঁ 16 কেজি, আৰু দিনত খায় তেনেকৈ 10 কেজি ধৰক, 8 কেজি 10 কেজি ধৰক তেনেকৈ খায়। আৰু সদায় ফিট কোৱালিটি ভাল খুৱাব, যাতে তাত ভিটামিনছ এইবোৰ চব থাকে। আৰু যিটি ভিটামিন এগাল খুৱায়ো লাভ নাই, কাৰণ যদি আপোনাৰ মেনেজমেণ্টটো ভাল হয় চব ভাল হ'ব। এতিয়া দেখিছেনে মোৰ ফলিয়া ভালেই হৈ আছে, ইমান হেৰি হোৱাই নাই, কিন্তু তথাপিতো মই ফলিয়াটো চেঞ্জ কৰি দিওঁ, যাতে সিহঁতি ভালকৈ শুব পাৰে, ভালকৈ গোন্ধ ল'ব পাৰে। শ্বাস প্ৰশ্বাসটো সিহঁতৰ যদি সেই গেছ হৈ যায়, তেতিয়া সিহঁতৰ গেছ হৈ গ'লে পিছফালৰ পুকৰটো ৰঙা হৈ আহিব, ৰঙা হৈ ওলমি যাব, তাৰপিছত 2 দিনৰ পিছত মৰি যাব। গতিকে সেইকাৰণে ব্ৰইলাৰ ট্ৰিটমেণ্ট সেইবোৰে, মেনেজমেণ্টখিনি ভাল কৰিব লাগিব। বাকী বিশেষ নকওঁ আজি ভিডিঅ'টোত। যদি ভিডিঅ'টো ইনফৰ্মেশ্যনখিনি পাই যদি আপোনালোকৰ হেল্পফুল ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ, গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, আৰু ভিডিঅ'টো চাই এটা লাইক কৰি দিব, আৰু আপোনাৰ কৃষক বন্ধুসকললৈও শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে সেই বিষয়ে সুধিব, কাৰণ মই আজি 100 ব্ৰইলাৰত ইমান দিন পঢ়ি আছোঁ যদিও ট্ৰিটমেণ্ট একো নকওঁ। পানী চেঞ্জ কৰোঁ, অকল 3-4বাৰকৈ পানী চেঞ্জ কৰি দিওঁ, সময়মতে দৰৱকেইটা দিওঁ। ভিটামিন মই 28 দিনত দিছিলোঁ এদিন, 28-29 তেনেকৈ দিওঁ, আৰু সদায় তাকো নিদিওঁ। আৰু গেছ ফৰ্ম হ'বলৈ কেতিয়াও নিদিব এখন ব্ৰইলাৰ ফাৰ্মত। মোক গেছ হৈ গৈছে, মানে এইফালৰ পৰা অকল আহে আৰু এইফালে চব বন্ধ যে, সেইকাৰণে মানে মোৰ ঘৰৰ ভিতৰত কৈছোঁ ন, সেইটো কাৰণে মানে মোৰ ফলিয়াটো চেঞ্জ কৰি দিওঁ। ঠিক আছে, ইয়াকে কৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। বাকী ভাল লাগিলে আপোনালোকে ছাপোৰ্ট দি যাব। থেংক ইউ।